নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কেবি এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকক হোৱাটছএপৰ ভিতৰত কেনেকৈ গেলেৰী বনাব পাৰি ইয়াৰ বিষয়ে শিকাম। আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হোৱাটছএপটো অন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে যিকোনো এটা হোৱাটছএপ ফ্ৰেণ্ড সিলেক্ট কৰিব লাগিব, যেনেকৈ মই এইটো সিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপুনি এই হোৱাটছএপ ফ্ৰেণ্ডজনে দিয়া যিকোনো এখন ফটো সিলেক্ট কৰিব লাগিব। আপুনি ভাল পোৱা যিকোনো এখন ফটো সিলেক্ট কৰাৰ পাছত ওপৰৰ ষ্টাৰ বাটনটো ক্লিক কৰি দিব। এতিয়া আপোনালোকে এই তিনিটা ডটত ক্লিক কৰিব। ইয়াৰ পিছত এই 4 নম্বৰ অপশ্যনটোত টিপিব। এতিয়া দেখিব আপোনালোকে ছেভ কৰা ফটোখন ইয়াত জমা হৈ আছে। এইদৰে আপোনালোকে হোৱাটছএপৰ ভিতৰতে এটা গেলেৰী বনাব পাৰিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।